आम्बागाव बन्धन मिरु क्लास्टारनि मासिगिरि पिंकी देउरिनि दैदेननायाव 6 साननि फोरोंथाय मावबादाया जालांबाय। प्रधानमन्त्री बनधन योजना एबा गाहाय मन्त्री बनधन बिथांखिनि जोहै उदालगुरि जिल्लानि आम्बागावआव आइजोफोरखौ थांना थानाय राहानि फोरोंथाय मावबादायाव इन्डियान इन्स्टिट्युट अफ एन्ट्रप्रिनियरशिप गुवाहाटीनि रोंग'सा रिना बसुमतारिया फोरोंथाय होदोंमोन। गाहाय मन्त्री बनधन बिथांखिनि जोहै आम्बागाव ओनसोलाव फिसा मोनसे दारिमिन फसंनाय नुनो मोन्दों। मख'नो गोनां बाथ्रादि आम्बागाव ओनसोलनि मोनजि सेल्फ हेल्प एबा गावसुंथा हानजानि सा 300 आइजोफोरा खौसेयै मिनि ट्राइफुड इउनिट गायसनदों। मिनि ट्राइफुड इउनिटनि जोहै 60 आइजोआ सानफ्रोमबो बायदि रोखोमनि बिस्कुट, पावरुटि, पिज्जा, निमखि, केक बायदिफोरखौ दिहुनो। गुबुन फारसेथिं बारग' मन्त्रि एबा बिटिसिनि लेङाइ गाहाय खुंगिरि रिहन दैमारिया मिनि ट्राइफुड इउनिटखौ सामलायनो राङारि अनसुंथाइ होनायाव सेल्फ हेल्प हानजानि आइजोफोरा गोजोननाय फोरमायदों आरो सेल्फ हेल्प हानजानि आइजोफोरा दिहुननाय जाग्रा मुवाफोरा हाथायाव मोजां अनसायनाय मोनगोन होनना मिजिं खालामदों। नमस्कार, मोर नाम रुबिना बर'। आमी 6 दिनिया ट्रेनिंग লৈছিলো, আজি শেষ হৈছে। বাইদেউৰ লগত ট্ৰেনিংটো কৰি বহুত ভাল লাগিছে। যেহেতু গাঁৱলীয়া অঞ্চলৰ মহিলাবিলাক বেগ পৰি থকা আমি জমা হৈ কেনে এইটো খুলিছো, বহুত ভাল লাগিছে। আমি ভাবিছো যে এতিয়া সৰু হৈ আছে, আকৌ ডাঙৰত লৈ যাব বিচাৰিছো। ইয়াতে বিস্কিট, নান কাটাই বিস্কিট, কোকোনাট কুকিজ আৰু পেটিছ আৰু ব্ৰেড আৰু পিজ্জা আৰু বাৰ্থডে কেকো হয়। সেনেকুৱা আৰু বহুত ধুনীয়াকৈ শিকাইছে আমাক বাইদেৱে আৰু বস্তুখিনি আমি বনাই ৰাখিছো, দেখাব পাৰিম। এইবিলাক আমি দোকানত দেম, ওদালগুৰি ডিষ্ট্ৰিক্ট বা বাহিৰৰ ডিষ্ট্ৰিক্টতো আমি বিটিচিৰ বাহিৰতো নিব বিচাৰো আৰু আমাক ইটো ডাঙৰ কৰিবৰ কাৰণে সহায় লাগিব। এইটো নিউজৰ জৰিয়তে জনাব বিচাৰিছো যে নিউজটো দেখি আমাক ছাৰবিলাকে আহি সহায় কৰে। আমি যেটো এতে উদ্দেশ্য আৰু লক্ষ্য লৈছো, নিজৰ আৰ্থিক দিশত আমি সবল হৈ চলিবলৈ আৰু নিজকে আমি নিজৰ ভৰিত থিয় হৈ আমি এটি সৰু মিনি ট্ৰাইফুড আমি পালো আইআইৰ ফালৰ পৰা। সেইটো যোগেদি আমি আৰ্থিক স্থিতি আমাৰ ঘৰুৱা পৰিৱেশত চলিবলৈ আমি আগুৱাই যাব ইচ্ছা কৰিছো। আৰু আমাৰ যিখিনি ইয়াতে আমাৰ খাদ্যখিনি যিখিনি আমাৰ ফুড প্ৰচেছিঙৰ যিখিনি বনোৱা হৈছে সেইখিনি সকলোকে আমি এই সময়ত দেখাবলৈ পাই নিশ্চয় সুখী হৈছো। আৰু লগতে আমি আশা কৰো যে আজি এই বাৰ্তালাপৰ যোগেদি যাতে আমাৰ যিখিনি আমাৰ আইআইৰ ছাৰ বাইদেউসকল আছে আৰু লগতে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমি তেওঁকো আশা কৰিছো যাতে আমাক আগুৱাই লৈ যাওক। আৰু বিশেষকৈ মই এই সময়ত ক'বলৈ খুবেই ইচ্ছুক আৰু সুখী হৈছো যে আমাৰ যিটো ওদালগুৰি ডিষ্ট্ৰিক্টৰ আমাৰ ডিপুটি চিফ ছাৰ শ্ৰী ৰিহন দৈমাৰী ছাৰ, তেওঁ আমাক এই ফুড প্ৰচেছিংটো চলাই নিয়াত আমাক যথেষ্ট সাহস দিছে, সহায় কৰিছে। সহায় হিচাপে তেওঁ আমাক বৰ্তমান 1 লাখ টকাৰ তেওঁ আমাক অনুদান ধন হিচাপে তেওঁ আমাক আগবঢ়াইছে। আৰু লগতে এই 1 লাখ টকাৰে আমি আজি এই ফুড প্ৰচেছিঙৰ যিমানখিনি আমাক মেটেৰিয়েল লাগে আমি গোটেইখিনি আমি কিনিবলৈ সক্ষম হৈছো। আমাৰ মহিলাসকলে বহুত আগ্ৰহ অনুভৱ কৰিছে, বহুত খুবেই ফূৰ্তি লাগিছে, তেওঁলোকৰ বহুত ফূৰ্তি পাইছে। যিহেতু আমি গাঁৱৰ অঞ্চলৰ পিছ পৰি থকা মহিলাখিনিয়ে আমি মানে সদায় কামৰ চিন্তাত থাকো। ঘৰখন যিহেতু আমাৰ মহিলাখিনিয়ে চলাব লাগে, তো ইনকামৰ পথ আমি বিচাৰি থাকো। গতিকে এই সময়ত আমাৰ সন্মানীয় ৰিহন দৈমাৰী ছাৰৰ লগত আমি কথা পাতিলো। আমাৰ এই ফুড প্ৰচেছিংটো আমি আগুৱাই নিয়াৰ বিষয়ে আমি আৰ্থিক দিশ অসুবিধা হোৱাত সহায় নোপোৱাত আমি তেওঁৰ পৰা যথেষ্ট আমি সহায় পাইছো। আৰু আগন্তুক আহি থকা দিনত আমি সন্মানীয় আমাৰ ডিপুটি চিফ ছাৰ আমি অনুৰোধ কৰিম আজি এই বাৰ্তাৰ যোগেদি যাতে আমাৰ এই ফুড প্ৰচেছিংটো আমাৰ মহিলাসকলক যাতে তেওঁ মাজে সময়ে আহে আৰু আহিছে আৰু আগলৈকে যাতে তেওঁ চাই যাব। এইটো লোকেশ্যনটো এতিয়া বৰ্তমান আমি আম্বাগাঁও ভিচিডিচি আৰু তামোলবাৰী ভিচিডিচি বুলি কয় আমাৰ ইয়াতে। সেইখিনি আমি বহুতখিনি ঠাই বিচাৰিলো, কিন্তু কোনো তেনেকৈ আমি বহল ভিত্তিত ঠাই পাব নোৱাৰিলো। সকলোৰে মানে অসুবিধা, এনেকুৱা জাগাৰ কাৰণে আমি প্ৰব্লেম দেখিলো। যিহেতু আমাৰ আগধন নাই মাটি বাৰী কিনি ল'বৰ কাৰণে বা ভাড়া ৰুম ল'বৰ কাৰণে আমাৰ তেনেকুৱা জমা ধন নাই। আৰু আমাৰ মহিলাখিনিৰ পৰা আমি কি পইচা কালেকশ্যন কৰিব নোৱাৰো, যিহেতু সকলোৱে আমি ঘৰুৱা মহিলা হয়, একে গাঁৱলীয়া মহিলা হয়। সেইটো কাৰণে মোৰ এই ঘৰখিনিত মই এডোখৰ ঠাই 10 বছৰৰ কাৰণে মই দলিল এগ্ৰিমেণ্ট কৰি আমাৰ প্ৰধানমন্ত্ৰী যিটো বন্ধন কেন্দ্ৰ আমাৰ মহিলাসকলৰ যিটো এটা ক্লাষ্টাৰ বনোৱা হ'ল, এই ক্লাষ্টাৰৰ নামত মই 10 বছৰৰ কাৰণে এইটো দান দিয়া হৈছে। উত্তৰ ৰাওনাগড় হয় আৰু মোৰ নামটো শ্ৰী পিংকি দেউৰী। গতিকে এইখিনি মই এতিয়া ইয়াতে আমি চলাই আছো। আৰু বন্ধন কেন্দ্ৰটো আমাৰ গঠন হোৱা মোটামুটি 5 বছৰে হ'ল। বহুতখিনি আমি জাগা বিচাৰিলো, আমি পোৱা নাই।
আৰু তেনেকৈ আমি মাটি কিনি ল'ব বা আমি ভাড়াৰ কাৰণে আমাৰ সক্ষম নহয় গতিকে আমি যিহেতু আগুৱাম আমি আগুৱাবৰ কাৰণে আমি সকলোৱে একমন হৈ আমি ওলাই আহিছোঁ আমি এই সৰু এটি বাণিজ্যৰে যাতে আমি আগবাঢ়ি যাব পাৰোঁ হয় এইটো মই কেইবাটাও দোকানত মই অলৰেডি আমাৰ যিটো 6 দিন হ'ল আজিৰ লগত এইটো আমাৰ যিখিনি বিস্কুটখিনি আমাৰ বনাই আছে বিভিন্ন ডিজাইনৰ বিস্কুট বনোৱা হৈছে সেই বিস্কুটখিনি আমি উদালগুৰি সাধনা দোকানতো আমি টেষ্টিঙৰ কাৰণে দিয়া হ'ল তেওঁ খুজিছে আমাক বহুত ভাল হৈছে যেতিয়াই যেনেকুৱা ধৰণৰ যি বিস্কুট লাগে আমাক খুজিলেই পাব আমি অৰ্ডাৰ ল'বৰ কাৰণে বহুত হাবিয়াস কৰি আছোঁ আৰু যি মুহূৰ্ততে আমাৰ যিহেতু 300জন মহিলা আছে আমি 300জন মহিলা যেহেতু এই সংস্থাপনটো আমি আগুৱাই নিব বিচাৰিছোঁ ইয়াৰ লগতে আমি নিজে সবল হ'ব বিচাৰিছোঁ আৰ্থিক উন্নতি আমি সবলীকৰণ হ'ব বিচাৰিছোঁ গতিকে আমি সকলোৱে এই কামত আমি লাগি থাকিম আৰু যেতিয়াই যাক যেনেকুৱা বস্তু লাগে বা বিস্কুট লাগে আমি দিবৰ কাৰণে ৰেডি আছোঁ নিজৰ ভিতৰত নাৰাখি যাতে আমি বিভিন্ন নিজৰ ওচৰৰ দোকানসমূহত দিব পাৰোঁ নিজৰ ওচৰৰ আমি নিজে দোকান খুলিব পাৰোঁ ইয়াৰ কাৰণে মই IIEকো আগন্তুক আহি থকা দিনত যাতে আমাক দোকানৰ সুবিধাখিনি কৰি দিয়াৰ তেওঁলোকে কৈছে গতিকে সেইখিনি যাতে আমাক কৰি দিয়ে আৰু আমাৰ সন্মানীয় আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰলৈকেও মই আজি আমাৰ এই নিউজৰ যোগেদি অনুৰোধ জনাইছোঁ যাতে আমাৰ গ্ৰাম্য অঞ্চলৰ পিছ পৰি থকা মহিলাখিনিৰ কাৰণে যাতে কিছু আমাক আৰ্থিক সাহায্যৰ প্ৰয়োজন হৈছে সেইখিনি যাতে আগবঢ়ায় আৰু লগতে আমাৰ মহিলাখিনি চলি যোৱাত সংস্থাপন হোৱাত যাতে তেওঁ আমাক সহায় কৰে যিহেতু তেওঁ আমাৰ ইয়ালৈ আহি ভিজিট কৰাটো ইমান সহজ নহয় গতিকে আজি আমাৰ এই নিউজৰ যোগেদি যাতে তেওঁ নিশ্চয় দেখে এই নিউজ আৰু এই নিউজৰ যোগেদি আমি তেওঁলোকক আশা কৰিছোঁ আৰু আমাক সংস্থাপন সহায় কৰাত বুলি আশা কৰি বিশ্বাস কৰিব আৰু আমাৰ এই সংস্থাপনটো যাতে আগুৱাই নিব